নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আকৌ এটা নতুন ৰেচিপি লৈ আপোনালোকৰ ওচৰত উপস্থিত হৈছোঁ। আপোনালোকক স্বাগতম জনাইছোঁ মনীষ কিটচেনলৈ। আজি মই আপোনালোকৰ ওচৰত ধাবা ষ্টাইল চিকেন ভৰ্তা শিকাম। তাৰ বাবে মই কি লৈছোঁ আহকচোন দেখুৱাওঁ। এয়া মই 500 গ্ৰাম চিকেন লৈছোঁ। চিকেনটো মই হালধি সানি থৈছোঁ, কাৰণ কৰোণা ভাইৰাছ হৈ আছে গম পাই। সেইকাৰণে অহাৰ লগে লগে নিমখ হালধি দি ভালদৰে ধুই আকৌ মই হালধি সানি আকৌ ধুই থৈছোঁ। এতিয়া দেখুৱাওঁ। এয়া চিকেন, এয়া পিঁয়াজ বাটা, এয়া নহৰু বাটা, এয়া কেঁচা জলকীয়া মিক্সিত বাটি লৈছোঁ, এয়া ধনিয়া, এয়া দুটা পিঁয়াজ কাটি লৈছোঁ, এয়া বিলাহী মিক্সিত পেষ্ট বনাই লৈছোঁ, এয়া গাখীৰৰ সৰ, এয়া দুটা ডিম। চাওঁ আহক এতিয়া বনাবলৈ আৰম্ভ কৰোঁ। এতিয়া মই এই চিকেনখিনি কেৰাহীত দি লৈছোঁ, সিদ্ধ কৰিম। হালধি দি মই ধুইয়ে থৈছিলোঁ বীজাণুটো যাবৰ কাৰণে। এতিয়া অকণমান সোৱাদ অনুযায়ী নিমখ দিম, পিছত আকৌ দিমেই। এতিয়া মানে সোনকালে সিজিবৰ কাৰণে অকণমান নিমখ দি লৈছোঁ। ঢাকি থৈছোঁ আধা ঘণ্টাৰ বাবে সিজিবৰ কাৰণে। মোৰ আধা ঘণ্টা হ'ল, আহকচোন চাওঁ সিজিছে নাই। মই আজি প্ৰেছাৰত দিয়া নাই, কাৰণ প্ৰেছাৰত দিলে চিকেনখিনি একেবাৰে গলি যাব। এয়া চাওক সিজিলে। এতিয়া মই এটা নেটৰ খৰাহীত এইদৰে টুকি ল'ম। এইদৰে এনেকৈ এয়া চাওক মই যিদৰে এৰুৱাইছোঁ এইদৰে এৰুৱাব। মই এইদৰে এৰুৱাই ল'লোঁ, আপোনালোকে এইদৰে এৰুৱাই ল'ব। এয়া চাওক সুন্দৰকৈ এৰুৱাই ল'লোঁ। এতিয়া আপুনি ইয়াত মাষ্টাৰ অইল দিয়ে, এতিয়া মই মাষ্টাৰ অইল দিছোঁ। তেল দিয়া হ'ল, গৰম হ'ব দিছোঁ। এয়া চাওক মোৰ সম্পূৰ্ণ তেল গৰম হ'ল। এতিয়া মই এই কাটা পিঁয়াজখিনি দি ল'ম। এতিয়া পিঁয়াজখিনি ফ্ৰাই কৰি ল'ম। চাওক মোৰ কাটা পিঁয়াজ ব্ৰাউন কালাৰ হোৱাকৈ ভাজিলোঁ। এয়া চাওক এতিয়া মই ইয়াত বাতি লোৱা পিঁয়াজখিনি এড কৰিছোঁ। ইয়াৰ পিছত মই আদাৰ বাটা দিছোঁ। তাৰপিছত মই নহৰু বাটা দিছোঁ। ইয়াৰ পিছত এয়া টমেটো পিউৰি দিছোঁ, মই নিজে মিক্সিত কৰি থোৱাখিনি। তাৰপিছত মই কেঁচা জলকীয়া মিক্সিত পিচি থোৱাখিনি দিছোঁ। তাৰপিছত চিলি পাউডাৰ দিছোঁ। ইয়াত একেবাৰে পানী নিদিব, আপোনালোকেও নিদিব। ইমানেই ধুনীয়া লাগে খাবলৈ, মই কি ক'ম আৰু। অৱশ্যে মই বহুত ভাল পাওঁ, আপোনালোকে বনাই খালেহে গম পাব। তাৰ আগতেতো মই নিমখ দি লৈছিলোঁ, সেইকাৰণে মই অকণমান সোৱাদ অনুযায়ী তাকোকে নিমখ দিছোঁ দেই। আপোনালোকে সেইটো নিজে অনুমান কৰি ল'ব। মই মোৰ অনুমানত ইয়াত দিছোঁ। এতিয়া আপোনাৰ অকণমান হালধি দি দিম। এয়া চাওক মোৰ বিলাহী পিঁয়াজ সকলোৰ পৰা ভাজ খাই তেল ওলাব ধৰিছে। এতিয়া আমাৰ চিকেনখিনি ইয়াত দিব। এতিয়া মই মলাই কাটি থৈছিলোঁ, এয়া মলাই এড কৰিছোঁ।
মলাইৰ সলনি আপোনালোকে ক্ৰীমো দিব পাৰে। এয়া চাওক, এতিয়া মই এভাৰেষ্টৰ চিকেন মছলা দি ইয়াত মই ধনিয়া গুড়িও দিয়া নাই, জিৰাৰ গুড়িও দিয়া নাই, নিজে মিক্সিত বাটা কোনো মছলা ইউজ কৰা নাই। আপোনালোকে এইটো দিব এভাৰেষ্টৰ চিকেন মছলা দিব। কেনেকুৱা লাগিছে বাৰু? দেখিবলৈতো বহুত সুন্দৰ হৈছে। দেখিবলৈ যিমানেই সুন্দৰ হয় খোৱাটো আৰু টেষ্টি। এতিয়া মই ইয়াত দুটা ডিম দেখুৱাইছিলোঁ যে সেই দুটা এইদৰে কাটি লৈছোঁ, ইয়াত মই এড কৰিছোঁ। এতিয়া মোৰ সম্পূৰ্ণ হ'ল। আচলতে কচুৰি মেথি দিয়ে, মই কচুৰি মেথি নাই দিয়া, তাৰ সলনি মই ধনিয়া দিছোঁ। মোৰ চিকেন ভৰ্তা ৰেডি। অতি কম সময়ৰ ভিতৰতে আপোনালোকে বনাব পাৰিব। যদি আপোনালোকে ভাল পায় লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব, বেল আইকনটো দবাই দিব, আকৌ যাতে মই আপোনালোকক সুন্দৰ সুন্দৰ ৰেচিপি এইদৰে দি থাকিব পাৰোঁ। আজিলৈ আহোঁ, নমস্কাৰ।